নমস্কাৰ, স্বাগতম জনাইছোঁ আকাশ ইনফৰটেইনমেণ্টলৈ। আপোনালোকে জানেনে ভাৰতীয় ৰিজাৰ্ভ বেংকে কিয় অসংখ্য পইচা ছপা কৰি মানুহৰ মাজত ভগাই নিদিয়ে? যদি নাজানে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বন্ধুসকল, আপোনালোকে কেতিয়াবা চিন্তা কৰি চাইছেনে পৃথিৱীৰ যিবিলাক দুখীয়া দেশ আছে সেইবিলাকৰ চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ আৰু দেশখন উন্নত কৰিবলৈ অসংখ্য পইচা কিয় ছপা নকৰে আৰু সেই পইচা দেশৰ জনসাধাৰণৰ মাজত কিয় ভগাই নিদিয়ে? এই প্ৰশ্নৰ উত্তৰ জনাৰ আগতে আমি এটা কথা বুজিব লাগিব যে এখন দেশৰ উৎপাদিত সামগ্ৰী আৰু সেৱাৰ মূল্য আৰু মুদ্ৰাৰ মূল্য সদায় সমান। অৰ্থাৎ এখন দেশৰ নিৰ্দিষ্ট সময়ৰ সামগ্ৰীৰ মূল্য যিমান হয় সেয়া দেশৰ কাৰেঞ্চিৰ মূল্যৰ সৈতে সমান হয়। যদিহে কোনো দেশৰ চৰকাৰে অসংখ্য পইচা ছপা কৰি দেশৰ জনসাধাৰণৰ মাজত ভগাই দিয়ে তেতিয়া কাৰোৰে হাতত পইচাৰ অভাৱ নহ'ব, কিন্তু অন্য এটা গভীৰ সমস্যাই দেখা দিব। ধৰি লওক আপুনি চাউল 1 কেজি কিনিবলৈ গৈছে। আগতে চাউলৰ কেজি আছিল 40 টকা আৰু দোকানীজনে আগতে 4 টকা লাভ খাইছিল। যিহেতু দোকানীজনৰো পইচাৰ অভাৱ নাইকিয়া হ'ল, গতিকে তেখেতে নিশ্চয়কৈ বেছি দামত বিক্ৰী কৰিবলৈ চাব। এনেকৈ সকলো বস্তুৰ মূল্যই আকাশ চুব আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কিছু বছৰ আগতে জিম্বাবৱেত এনেকুৱাই এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। যেতিয়া তাৰ চৰকাৰে অসংখ্য পইচা ছপা কৰি দিছিল, তাত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল সামান্য বস্তু এটা কিনিবলৈ ঠেলা বা গাড়ীত বস্তাত ভৰাই পইচা নিবলগীয়া হৈছিল। গতিকে এনেকুৱা বিপদৰ সন্মুখীন নহ'বৰ বাবে চৰকাৰে অসংখ্য পইচা ছপা নকৰে।